ঘৰতো যে আজিকালি বোলে ভগৱানক পালেও চৰকাৰী চাকৰি নাপায় কয় ন চৰকাৰী চাকৰি এটা নহ'লে মানুহ এজন বেকাৰ কিন্তু সেইটো হ'ব নোৱাৰে সেইটো মই ইমান এটা ছাপৰ্ট নকৰোঁ চৰকাৰী চাকৰি সেয়া হৈছিলে এনাউন্সমেণ্ট হৈছিলে তেতিয়া বহুত ল'ৰা ছোৱালী এনেকুৱা আছিলে যে কিছুমানে পঢ়া বাদ দিও ইভেন মানে চাকৰিৰ কাৰণে গুচি গৈছে কাৰণ আজিকালি এইটো মানা যায় যে বহুতে আমি কোৱা শুনিছোঁ আমাৰ ঘৰতো যে আজিকালি বোলে ভগৱানক পালেও চৰকাৰী চাকৰি নাপায় তো চৰকাৰী চাকৰিৰ পিছত দৌৰি থকাতকৈ আমি যিবিলাক বস্তুত আমি নিজৰ কিছুমান ক্ষেত্ৰত ভাল হ'ব পাৰোঁ কিছুমানে ধৰক কোনোবাই কিবা গ্ৰাফিক্স ডিজাইনত ভাল হয় কিছুমানে নিজৰ আপোনাৰ ধৰকচোন এণ্টাৰপ্ৰেনাৰশ্বিপত ভাল হয় নিজৰ ভাবিওকে কিবা এটা কৰিবলৈ খুজিব পাৰে তো মানুহে যদি বিচাৰে তেতিয়াহ'লে নিজৰ সেইখিনিৰ পৰাও ভাবি পইণ্ট অফ ভিউ দিও কৰিব পাৰে কাম এইটো নহয় যে আমি কাৰোবাৰ আণ্ডাৰত কৰিলে মানে চৰকাৰী চাকৰি আজিকালি কৰিম বুলি কিয় ভাবে কাৰণ ধৰকচোন যে বহুত বছৰৰ কাৰণে এটা মানে হৈ আছে কোনেও চৰকাৰী চাকৰিত খেদাব নোৱাৰে বুলি কয় হাজাৰ যি হ'লেও ছাছপেণ্ডহে কৰিব পইচাটোতো আধাকৈ পায়ে থাকিম তো ইমান কিনো প্ৰব্লেম হ'ব আমাৰ এতিয়া প্ৰাইভেট হ'লে চবেই কয় আজি কৰিছ তোৰ কাম ভাল নাপাব তোক একেবাৰে উলিয়াই দিবগৈ তো সেয়া জব ছিকিউৰিটিৰ কথা হিচাপত ভাবা যায় আমাৰ ঘৰৰ পৰা ইভেন বহুত বস্তু প্ৰেছাৰাইজ কৰা যায় যে যদি সেইটো কৰে তেতিয়াহ'লে নিজৰ ভৱিয়াকে ভাল হ'ব কিবা এটা আমি যেতিয়া লোন ল'ব পাৰিম সেই লোনটো লোৱাৰ কাৰণে ধৰকচোন পাৰ মান্থ এটা ইনকাম থাকে সেই ইনকামটোৰ মানে কাৰণ জব ছিকিউৰিটি আছে চৰকাৰী চাকৰিত চবেই কোৱা মতে তো তেনেকৈ নৱপ্ৰজন্মই যদি চেষ্টা কৰে নিজৰ ভৱিয়াকে তেতিয়াহ'লে আৰু বহুত ৱেজ আছে অকল এটা বস্তুতে ধৰকচোন আমাৰ লিমিটেড হৈ থাকিব দৰকাৰ নাই আমি যদি কিবা এটা কৰিব খুজিছোঁ নিজৰ ভৱিয়াকেও কৰিব পাৰোঁ অথবা আমি প্ৰাইভেটাইজেশ্যনত কিয় কাম কৰিব নোৱাৰোঁ কৰক যিমানখিনি তোমাৰ যদি কেপেবিলিটি যদি মানুহৰ আছে তেতিয়াহ'লে সেইখিনি কামৰ জৰিয়তেও কৰিব পাৰে আৰু এটা জব নাপালে ইটো পাব বহুত অপৰচুনিটিজ আছে ন তো এতিয়া বিজনেছ ষ্ট্ৰেটেজিজবিলাক মানুহৰ যদি ভাল হয় আপুনি যদি কামত ভাল হয় তেতিয়াহ'লে আপোনাকতো উলিয়াই দিয়াৰ কোনো প্ৰশ্নই নাই ঠিক আছে তো মই সেইটোৱে ক'ব খুজিছোঁ যে যদি আছে নিজৰ ভিতৰত কেপেবিলিটিজ কৰিব লাগে এইটো এটা চাকৰি কিবা গভৰ্ণমেণ্ট জব হ'লেই যে কিবা জীৱনত হ'ব সেইটোৱে বুলি কথা নহয় ধন্যবাদ ধৰক বৰ্তমান মানে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰত মানুহে বহুত গুৰুত্ব দিছে যিখিনি নৱপ্ৰজন্মই মানে ভাল এটা দিশত এটা আগুৱাই যাব ধৰিছে সেইটো হয় কিন্তু আচলতে প্ৰব্লেমসমূহ কি হয় যেতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ এটাত যাব খোজে ধৰক এজন নৱপ্ৰজন্মই যদি যাব খোজে প্ৰথম যিটো চেলেঞ্জ হয় সেইটো হয় পইচাৰ মানে আপোনাৰ কেপিটেল মানিটো যদি কেপিটেল মানি নাথাকে তেতিয়াতো কেনেকৈ কৰিব তেওঁতো সম্ভৱ কথা কেপিটেল মানি নথকাটো চৰকাৰে অলপমান সহায় কৰে সেইটো বাৰু বেলেগ কথা কিন্তু ধৰক ঘৰৰ কেপিটেল মানি নথকাকৈ কোনো এজনে আগবাঢ়িব নোৱাৰে আৰু এতিয়া চাব গ'লে বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল কোৰ্ছো আছে লাইক গ্ৰাফিক ডিজাইন কৰিব পাৰি ফটোগ্ৰাফী ভিডিঅ' এডিটিং চিনেমেটোগ্ৰাফী কৰিব পাৰি সেই হিচাপতো মানুহ এজন আগবাঢ়িব পাৰে কিন্তু এইটোৱে আল্টিমেট নহয় যে চৰকাৰী চাকৰি এটা নহ'লে মানুহ এজন মানে বেকাৰ আৰু আজি কয় ন চৰকাৰী চাকৰি এটা নহ'লে মানুহ এজন বেকাৰ কিন্তু সেইটো হ'ব নোৱাৰে সেইটো মই ইমান এটা ছাপৰ্ট নকৰোঁ যিহেতু চৰকাৰী আৰু প্ৰাইভেট ছেক্টৰ দুয়োটাতে লাভ আছে কাৰণ চৰকাৰীতো লাভ আছে আৰু এতিয়া যিহেতু প্ৰতিযোগিতাৰ দিন তো চৰকাৰী খণ্ডতো ইমান পষ্ট ওলাইছে যদিও ইমান এটা ওলোৱা নাই তো এইটো বেছি ভাল হয় যে যদি আমি ধৰক প্ৰাইভেট ছেক্টৰ বা নিজাকৈ কিবা এটা ষ্টাৰ্ট কৰিব পাৰোঁ সেইটো বেছি ভাল হয় মোৰ হিচাপত মানে ডিপেণ্ড কৰে আপোনাৰ কিছুমানে হয়তো চৰকাৰী চাকৰি এটা বিচাৰে কিছুমানে আপোনাৰ বিজনেছ কৰিব খোজে কাৰণ আপোনাৰ এতিয়া চবেই ছেল্ফ এমপ্লয়ড হ'ব খোজে ছেল্ফ এমপ্লয়মেণ্টত আপোনাৰ ছিকিউৰিটি নাথাকিলেও আপোনাৰ এটা মানে ইণ্ডিপেণ্ডেঞ্চ থাকে ফ্ৰীডম থাকে তো বৰ্তমান যুৱক যুৱতীয়ে বেছিভাগে মানে ছেল্ফ এমপ্লয়মেণ্টটো মানে বিচাৰে আৰু বাট অন দি আদাৰ হেণ্ড আপোনাৰ চৰকাৰী চাকৰিটো যিহেতু ছিকিউৰিটিটো বেছি আপোনাৰ ফেমিলিয়ে মানে সেইটোত বেছি অলপমান আপোনাক ছাপৰ্ট কৰিব তো সেইটোৱে বিচাৰে মানে ইটছ লাইক 70-30 এটা হৈ আছে কিছুমানে হয়তো চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো যাব পাৰে কিছুমানে হয়তো নিজা ব্যৱসায় খুলিব পাৰে যেনেকৈ আমাৰ দীঘলীপুৰত মানে নতুনকৈ বুজাব দাদা বাইদেৱে খুলিছে স্পেৰেল পটেটো তেনেকৈ সিহঁতৰ ওপৰত ডিপেণ্ড কৰিব লাগে সিহঁতে যি কৰা উচিত এনেকুৱা নহয় যে চৰকাৰী চাকৰি এটা লাগে তাৰ ফলত দৌৰি আছোঁ 30-40 হাজাৰৰ পিছত সেইটো কথা নহয় সিহঁতে যিমান ভাবে সেইটো কৰিব পাৰে আৰু এজন পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে যদি বিজনেছ কৰিব পাৰে গতিকে মানে সেইটোৱে আৰু মানে অকল এটা বস্তু নাই বহুতকেইটা আছে জীৱন চলিব হ'লে বহুতকেইটা আছে কোনোবাই হাজিৰা কৰিব মানে পাৰে কোনোবা চাকৰি কোনোবা বিজনেছ কোনোবা বোলে বেলেগ মানে বিভিন্ন আছে আৰু কিন্তু সেইটোৰ কাৰণত যোনে কৰে ন সিহঁতে সেইটো বস্তু ভাবিব লাগিব এতিয়া ধৰক মোৰ ইচ্ছা আছে মই এজন ভাল মানুহ হোৱা ডিপেণ্ড কৰিব কেনেকৈ ভাল মানুহ হ'ম চাকৰি কৰি হ'ম নে নিজৰ বিজনেছ চলি হ'ম নে কিবা বেলেগ কাম কৰি কিনে হ'ম মোৰ বোলে UPSC হোৱাৰ ইচ্ছা আছে সেইটো চৰকাৰী চাকৰি হ'ব তেতিয়া সেইটো কৰি কিনেও ভাল মানুহ হ'ব পাৰে মোৰ বোলে বিজনেছ হ'ব ইচ্ছা আছে বহুত চবেই চিনি পাওক সেইটোও কৰিব পাৰে সেইটো সেনেকুৱা হ'ব পাৰে যোনে কৰে যোনে কৰিব তাৰ ওপৰত ডিপেণ্ড কৰিব সি যদি যোনফালে যাব পাৰে ন সেইফালে ৰাস্তা 10টা আছে এটাই চুজ কৰিব লাগিব যোনটো ৰাস্তাত সি মানে ভাল মানুহ এজন হ'ব পাৰে আৰু সি ভাল হৈ কিনে
দুজনকো ভাল কৰিব পাৰে তেনেকুৱা মানে চৰকাৰী চাকৰি বা বিজনেছ বা কিবা বেলেগ প্ৰাইভেট জব সেইটো ডিপেণ্ড কৰিব নালাগে নিজৰ পদত নিজে যোনফালে গ'লে ভাল হ'ব সেইটো ডিপেণ্ড কৰে নাই সি ছাকচেছ হোৱাটো উচিত like आज के दिन में we can see that government jobs are not the only like option we have because us youths हमारे पास बहुत सारे options हैं हम अपने ventures खोल सकते हैं we can be entrepreneurs and हमारे पास ऐसे बहुत क्योंकि it is not only just about government jobs right now and हमारे पास ऐसे capabilities ऐसे abilities है हमारे पास जो कि हम खुद से हमारे business को flourish कर सकते हैं so it is like not only going after because government job के पीछे सभी लोग जाते हैं and it is like a concentrated area and उस जॉब को लाइक वो जॉब मिलते मिलते लाइक इट इज़ वेरी हार्ड टू गो आफ्टर अ गवर्नमेंट जॉब इन लाइक टुडेज कॉन्टेक्स्ट सो लाइक खुद से अगर आपके पास एबिलिटीज़ है किसी चीज़ को अगर आप परस्यू करना चाहते हैं तो वैसे करके आप अपने में यू नो लाइक यू कैन वर्क आउट एंड यू कैन गो आफ्टर योर ड्रीम्स एंड परस्यू योर ड्रीम्स इट्स नॉट लाइक कि वो जब सिर्फ एक पैशन बन के ही रह जाता है आजकल आज के ज़माने में तो या दैट इज़ बेसिकली लाइक यूथ्स कैन गो आफ्टर देयर ड्रीम्स एंड परस्यू देयर ड्रीम्स মানে প্ৰাইভেট ছেক্টৰটো বহুত গ্ৰ' হৈ আছে মানুহে নিজেও ষ্টাৰ্টআপৰ বহুত বেছি এটা বুম আহিছে ইণ্ডিয়াত ষ্টাৰ্টআপ কালচাৰটো বাঢ়ি আছে তো আমি সেইটো ছাইডেও মানে মনোনিৱেশ কৰা ভাল ইয়াৰ লগতে আজিৰ দিনৰ যিটো যুৱচাম ইয়াতে অন্য দিশ যেনেকুৱা আমাৰ ষ্টক মাৰ্কেট বা বেলেগ ট্ৰেডিং এনেকুৱা কৰি বহুত মানুহে মানে স্বাৱলম্বী হ'ব পাৰিছে তো আমি সেইবিলাক দিশতো মানে ধ্যান দিয়াটো ভাল হয় অকল মানে চৰকাৰী চাকৰি কৰিম বুলিয়ে নহয় চৰকাৰী চাকৰি কৰিব লাগে ভাল যেনেকুৱা আমি এছপিৰেশ্যনছ ৰাখিব লাগে APSC UPSC এনেকুৱা এক্সাম লগতে আমি এনেকুৱা মানে প্ৰাইভেট ছেক্টৰতো সমান্তৰালভাৱে গুৰুত্ব দিয়াটো আজিৰ পৰিপ্ৰেক্ষিতত চাব গ'লে এটা গুৰুত্বপূৰ্ণ দিশ আৰু